আজি বিশেষভাৱে আমাৰ গুৰুজনাৰ 574তম যিটো জন্ম জয়ন্তী ইয়াত মই বিজনী সত্ৰত পুনৰ সেকেন্ড টাইম আহিছোঁ। আমাৰ MCLA তথা এই সত্ৰৰে প্ৰতিষ্ঠা আমাৰ পেট্ৰন প্ৰদীপ বায়ন ডাঙৰীয়াই আমন্ত্ৰণ জনাইছে আৰু সত্ৰৰ পৰিচালনা কমিটি মই প্ৰথমে গুৰুজনাৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদিছোঁ। আৰু এই সত্ৰত আজি আমাৰ পৰিচালনা কমিটিয়ে এটা যুৱ সমাৰোহ আয়োজন কৰিছে। যুৱ যুৱতীসকলৰ বিভিন্ন সমস্যা আছে, এইবিলাক আলোচনা কৰিবলৈ মই নিজে ইচ্ছুক, সেইকাৰণে মই আহিছোঁ। আৰু এই সত্ৰৰ আজি জন্ম জয়ন্তী উদযাপনৰ দ্বাৰাই মই সমগ্ৰ অসমবাসীক আৰু বিশেষভাৱে সত্ৰীয় সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলক মই ইয়াৰ পৰাই মই শ্ৰদ্ধা মই জনাইছোঁ। আৰু এইখন সত্ৰ আমাৰ নামনি অসমৰ একমাত্ৰ জনপ্ৰিয় সত্ৰ আৰু এই সত্ৰখন আগুৱাই লৈ যোৱাৰ কাৰণে বহুতখিনি কাম পৰিচালনা কমিটিয়ে ইতিমধ্যে কৰিছে। মোক ভাঁজঘৰখন সজাই দিয়াৰ দায়িত্ব তেখেতসকলে মোক অৰ্পণ কৰিছে। গতিকে এই ভাঁজঘৰখন কৰাৰ কাৰণে প্ৰথমতে 30 লাখ টকা আমি আবণ্টন দিম। ইয়াৰ পিছত আৰু কেতিয়াবা কিবা বেলেগ প্ৰয়োজন হ'লে লাহে লাহেকৈ আমি কৰি যাম।